তো খুব ভালে চলি আছো। আমার সেন্ট্রেল CWCৰ পৰা নিৰ্দেশ দিছিলে আশীৰ্বাদ প্ৰগ্ৰাম ল'ব লাগে প্ৰাইমাৰী ওয়াইছত। এই হিচাপত আমি 13টা প্ৰাইমাৰী যোৱাকালিৰ পৰা আৰম্ভ কৰিছো। যেনেকৈ আশা কৰিছে ইয়াতকৈ বেছি ভাল হৈছে। যোৱাকালি দালুৱাবাৰী আৰু শুকানজৰাত ধুনীয়াকৈ আমি কৰিব পাৰিছো। যিমান আশা কৰিছে ইয়াতকৈ বহুত 2 গুণ 3 গুণকৈ বেছি মানুহ আহি পেলাই আমাৰ এনকাৰেজ কৰিছে। আজিও ইয়াত আমি এটা প্ৰাইমাৰী হিচাপে যাৰ ভাৰীত কৰিছো। ইয়াতো আপোনালোকে দেখিছে ইয়াত বহুত মানুহ আহি পেলাই আমাৰ লগত জইন কৰিল, লগতে এই প্ৰগ্ৰামতো অংশগ্ৰহণ কৰিছে। আজি আবেলি আৰু শান্তিনগৰত আছে, তাতেও বহুত ভাল এটা গেডাৰিং হ'ব আমি আৱাজ পাইছে। মুঠতে কেম্পেইন হিচাপে আমি ভালকে চলি আছো। আৰু এই হিচাপত আমি BPF হিচাপে আমি গোটেই এইবাৰ দেখিছোঁ যে হাগ্ৰামা মৈদামত এটা ঢৌ আহিছে, ইয়াতো আজি একে ঢৌৱে লাগি গৈছে। আজি ইয়াত 218 জইন কৰিছে, এতিয়াও চলি আছে। BJP আৰু UPFL বেছিভাগকৈ ইয়াত BJP আছে আৰু UPFLত আছে। BJP 150 বেছি আছে। লিডার হিসাবে ইয়াত আমার ST মোর্চার মণ্ডল কমিটির সেক্রেটারি ইয়াত আহিছে বীরখাং। তেখেতে আজি আমার লগত হাত ধৰি পেলাই কাম কৰাৰ কাৰণে আগবাঢ়ি দিছে। আমি তেওঁক আদৰি লৈছো। আমি যুঁজ হিচাপে একে সমানে লৈছো। দুশ্মন হলে সদায় দুশ্মন। আমি কাকো নৰম, কাকো কিবা নলওঁ। আমি জিকাৰ কাৰণে যুঁজিবই লাগিব। UPFL হওক, BJP হওক, কংগ্ৰেছ হওক, TMC হওক, যিকোনো পাৰ্টি হওক, আমি একে সমানে আমি আগত দুশ্মন। আমি এওঁলোকক কেনেকৈ হাৰাব লাগে, আমাৰ ওপৰৰ পৰা এনেকুৱা আমাৰ এই কিবা ইনষ্ট্ৰাকশ্যন দি আছে, এইবিলাক আমি ইয়াত ক'বলৈ নাযাওঁ। মুঠতে জিকাৰ কাৰণে আমি আমাৰ টিম হিচাপে আমি গ্ৰাছৰুট লেভেলৰ পৰা চেণ্ট্ৰেল লেভেললৈকে কাম কৰি আছোঁ। 2020 আমি সেইদিনাখন এটা এক্সিট পল কৰি লৈছোঁ। তেতিয়া আমি অলৰেডি আমাৰ আহি গৈছে অলৰেডি 24,000 আমি এক্সিট পলত পাইছে। নো ডাউট মাজতে এটা কনফিউজন হৈছিলে, যিহেতু ৰাজীৱ কুমাৰ ব্ৰহ্ম মোৰে ভাইটি, তেওঁ BPF হৈ পেলাই এই সময়ত জিকাই গৈছিলে। সেইটো কাৰণে তেখেতৰ লগত এতিয়াও ৰাইজৰ মাজত এটা BPF হিচাপে এই টাইমত জিকাৰ কাৰণে অলপ তাত প্ৰতি কিবা আছিলে। কিন্তু লাহে লাহে তেওঁ যে সঁচাকৈ BJP হৈ গ'ল, তাৰ পিছৰ পৰা লাহে লাহে আমাৰ ইয়াত আহিছে আৰু বহুত মানুহে আমাৰ তেখেতৰ লগত থকাকেইটা আকৌ আমাৰ BPFত ঘূৰি আহিছে। মুঠতে আমি আগন্তুক ইলেকশ্যনলৈকে এবাউট 30,000লৈকে প্লাছ কৰিম।